নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে ৰাশিফলৰ অনুষ্ঠানটিত উপস্থিত হৈছোঁ। আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেষ ৰাশিৰে। মেষ ৰাশিৰ লোকসকলৰ বিশেষকৈ অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ যোগাযোগত শুভ দিন, লগতে আত্মীয় বন্ধুৰ সৈতে সুসম্পৰ্কই বিৰাজ কৰিব। ৰাজনীতিৰ লোকৰ শুভ দিন। আজি প্ৰেমত সতৰ্ক হৈ থাকিব। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 9 ব্যৱহাৰ কৰিব। এইবাৰ বৃষ ৰাশিৰ কথা কওঁ। এই ৰাশিৰ ব্যৱসায়ী শ্ৰেণীৰ লোকৰ বাবে সময় অনুকূল। সেয়েহে অনতিপলমে শুভ কামত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব। উচ্চ শিক্ষাৰ যোগাযোগৰ বাবে খন্তেক অপেক্ষা কৰক। আজিৰ বাবে শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। খং ৰাগ সংযত কৰি কৰ্মস্থানত সুপৰিৱেশৰ সৃষ্টি কৰিব। দিনটোৰ শেষ ভাগত খেলা ধূলা তথা নিকটৱৰ্তী স্থান ভ্ৰমণৰ দ্বাৰা মনত আনন্দ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ অনুকূল সময়। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশিৰ কথালৈ আহক। কৰ্কট ৰাশিৰ লোকসকলে সময়ৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিব, লগতে ধৰ্মীয় কামত মন উৎসাহিত কৰিব। মানসিক তথা ঘৰুৱা সমস্যাৰ সমাধান হ'ব। বিদ্যাৰ্থীসকলে পঢ়াত মনোযোগ বৃদ্ধি কৰিব। প্ৰেম প্ৰণয়ত শুভ ফল লাভ কৰিব। আজিৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ সিংহ ৰাশিৰ কথালৈ আহিছোঁ। চৰকাৰী উচ্চ বিষয়াৰ সহযোগত কৰ্ম সাফল্য আদি নানা ধৰণৰ শুভ ফল লাভ কৰিব পাৰিব। প্ৰবাসীসকলে ঘৰলৈ যাত্ৰা কৰিব পাৰে। প্ৰেম প্ৰণয় আৰু স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠিব। আজিৰ শুভ ৰং কফি আৰু শুভ সংখ্যা 5 হ'ব। এইবাৰ কন্যা ৰাশিৰ কথালৈ আহক। কন্যা ৰাশিৰ লোকসকলৰ আজি শাৰীৰিক তথা মানসিক শ্ৰম বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ীসকলৰ ব্যৱসায়ত অধিক লাভৰ সম্ভাৱনা। বিদ্যাৰ্থীসকলৰ বাবে উৎকৃষ্ট দিন থাকিব। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশিৰ কথা কওঁ। তুলা ৰাশিৰ লোকসকলে চিকিৎসক আৰু ঠিকা কাম কৰা লোকসকলৰ কৰ্মোন্নতিৰ মাজেৰে অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। কামনা বাসনা প্ৰবল হ'ব পাৰে। সেয়েহে উত্তেজক দ্ৰব্য বৰ্জন কৰা উচিত হ'ব। আজিৰ বাবে গৈৰিক ৰং আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশিৰ কথালৈ আহক। এই ৰাশিৰ ৰাজনীতিৰ কৰ্মীসকলে কোনোবা বিশিষ্ট বন্ধুৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে তথা আনহাতে গোপন প্ৰণয়ৰ দ্বাৰা সামাজিক মানৰ হানিও হ'ব পাৰে। আজিৰ বাবে ৰূপালী ৰং আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ ধনু ৰাশিৰ কথালৈ আহক। স্বাস্থ্য সম্পৰ্কীয় অৰ্থাৎ বতৰ সম্পৰ্কীয় বেমাৰৰ পৰা কষ্ট পাব পাৰে ধনু ৰাশিৰ লোকসকলে। আৰ্থিক দিশত উন্নতিমূলক সময়। পিতৃ মাতৃ তথা জীৱন সংগীৰ মধুৰ সম্পৰ্ক বৃদ্ধি হ'ব। আজিৰ বাবে ঘিউ বৰণ আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশিৰ কথালৈ আহক। মকৰ ৰাশিৰ লোকসকলে পত্নী আৰু সন্তানৰ বাবে চিন্তিত হ'ব পাৰে। নিজৰ অভিমত প্ৰকাশ কৰাৰ আগতে উৎসাহেৰে আনক পতিয়ন নিয়াবলৈ যত্নপৰ হ'ব। আজি দিনটো বিদ্যাৰ্থীসকলে আনন্দেৰে পাৰ কৰিব পাৰিব। আজিৰ বাবে সেউজীয়া ৰং আৰু 5 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশিৰ লোকসকলৰ কথা কওঁ। সম্পত্তি হস্তান্তৰৰ বিষয়ে সচেতন হৈ থাকিব। আনহাতে সম্পত্তিৰ বিষয়ত নতুন পৰিকল্পনা হ'ব পাৰে। পুৰণি বন্ধুত্বই নতুন ৰূপ ল'ব। সুন্দৰতাৰ প্ৰতি আকৰ্ষণ আৰু শ্ৰদ্ধা বৃদ্ধি হ'ব। আজিৰ শুভ ৰং মুগা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথালৈ আহক। আজি আপোনাৰ ধৈৰ্য তথা সাহসৰ প্ৰত্যুত্তৰ পাব। যিকোনো বিষয়ত মধ্যস্থতা কৰিলে ব্যক্তিত্ব বজাই থাকিব। প্ৰেমিকাৰ বাবে চিন্তা হ'ব পাৰে। আজিৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ কুশল মংগল কামনা কৰি আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।